টু দ্য মাই ইউটিউব চেনেল। তো গাইজ আৰু আজি আমি যাই আছো আমাৰ ইয়াতে হিন্দাল মন্দিৰলৈ। তো হিন্দাল মন্দিৰটো আমাৰ ঝাৰুপৰি অলপমান আগত। তো তালৈকে যাম। নিখিল ভাই আৰু অখিল ভাই মোক বহুত সময় অপেক্ষা কৰিলে। নিখিল ভাই শুনচোন, বেয়া পাইছা নেকি দেৰি হোৱা? তো নিখিল ভাই আৰু অখিল ভাই বহুত সময় মোক অপেক্ষা কৰিলে, মানে মোৰ অহাতে অলপমান দেৰি হৈ গ'ল। তো একো নাই, আৰু এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চাই লওক দক্ষিণ কামৰূপৰ সুন্দৰ হিন্দাল মন্দিৰটো। তো বলক আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইজ এয়া চাব পাৰে আমি এইটো ৰাস্তাৰে যাই আছোঁ আৰু নিখিল ভাই আমাৰ বহুত আগত গুচি গ'ল। এয়া চাই লওক পথাৰ, এয়া চাই লওক বাঁহৰ গাড়ী, মানে বাঁহৰ বাঁহবাৰী একদম সম্পূৰ্ণ বাহিৰিয়ে ভৰ্তি দেখোন। খুৰাহঁতে কিবা কাম চাম কৰি আছে, বোধহয় বেৰা দি আছে দিয়ক। আৰু আমি এইটো ৰাস্তাৰে যাই আছোঁ আমাৰ দক্ষিণ কামৰূপৰ হিন্দাল মন্দিৰ চাবলৈ। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু হিন্দাল মন্দিৰটো কেনে হয়, মানে কেনেকুৱা মন্দিৰ, যদি ভাল লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। আৰু বলক এনেকৈ যাই থাকোঁ, সকলোৱে মিলি জুলি যাত্ৰাটো আৰম্ভ কৰি যাই থাকোঁ। আৰু আমি মানে হাইৱে পাৰ কৰি আহি পাইছোঁ আমি ৰহামাটি ৰাস্তা। তো এইটো ৰোডৰে আমি যাব লাগিব হিন্দাল মন্দিৰলৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, কেনেকুৱা হৈ কৈ দিব এবাৰ। তো গাইজ আৰু আমি আহি পাই গ'লোঁ 2 নম্বৰ হাৰপাৰা। আৰু ইয়াত এখন চাইনবোৰ্ড দেখিলোঁ, মানে হিন্দাল মন্দিৰলৈ যোৱা চাইনবোৰ্ডখন দেখিলোঁ। আৰু আমি যাব লাগিব এইবাৰ এনেকৈ পুৰা 500 মিটাৰ যাব লাগিব। তো মই আপোনালোকক অলপমান চাইনবোৰ্ডখন দেখুৱাই দিম। তো চাই লওক এবাৰ চাইনবোৰ্ডখন, আপোনালোকে আহিলেও গম পাব, মানে এনেকুৱা চাইনবোৰ্ড এখন ইয়াত আছিল। তো এইটোৱে আপোনালোক মনত পৰি থাকিব আৰু যাব পাৰিব। তো এবাৰ চাইনবোৰ্ডখন চাই লওক। আৰু গাইজ এয়া চাই লওক, শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰলৈ যোৱা পথ, স্থান হাৰপাৰা 2য় খণ্ড। এইখন আপোনালোকে মনত ৰাখিব, যদি আপোনালোকে কেতিয়াও হিন্দাল মন্দিৰলৈ আহি পোৱা নাই। তো মোৰ ভিডিঅ'ত চাই আপোনালোকে মনত ৰাখি ল'ব আৰু এইখন মনত কৰি আহি থাকিব। তো আৰু এতিয়া বলক আমি এইটো ৰাস্তাৰে আৰু আগবাঢ়ি যাই থাকোঁ। আৰু গাইজ আমি ফাইনেলি আহি পালোঁ হিন্দাল মন্দিৰ। তো মই আপোনালোক হিন্দাল মন্দিৰটো সম্পূৰ্ণ দেখুৱাই আছোঁ। তো চাই ল'ব হিন্দাল মন্দিৰটো। আৰু এয়া চাই লওক গাইজ, শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰ, হাৰপাৰা 2য় খণ্ড, স্থাপিত 1880 ইংৰাজী চন। আৰু মন্দিৰটো হৈছে আৰু এইটো। আৰু পিছফালে বহুত সুন্দৰ ভিউ পইণ্ট আছে, মই আপোনালোক দেখুৱাই দি আহি আছোঁ। কিন্তু তাৰ আগতে মই ফাৰ্ষ্ট টাইম এটা সেৱা কৰি লওঁ মন্দিৰত অহা কথাটো। তো সেৱাটো কৰি লওঁ আৰু তাৰপিছত মই আপোনালোকক সম্পূৰ্ণ মন্দিৰটো দেখুৱাই আছোঁ। তো আৰু গাইজ এয়া চাব পাৰে, ফটা ফুল সেৱা এটা কৰি ল'লোঁ আমাৰ হিন্দাল প্ৰভুক। এয়া চাই লওক, অতি সুন্দৰ মন্দিৰ, ভাল লাগে মন্দিৰটো। আৰু পিছফালে বহুত সুন্দৰ ভিউ পইণ্ট আছে, মানে ধুনীয়া ঠাই আছে, এডাল ধুনীয়া গছ আছে। তো মই আপোনালোক সকলোবিলাক দেখুৱাই দি আছোঁ। তো চাই লওক এবাৰ হিন্দাল মন্দিৰ, সম্পূৰ্ণ হিন্দাল মন্দিৰটো এবাৰ চাই ল'ব। তো গাইজ আৰু এয়া চাই লওক, ইয়াত বিভিন্ন ধৰণৰ মূৰ্তি সজাই থৈছে, মাটিৰে বনাই। আৰু এয়া ডাঙৰ গৰু, ভাল লাগিছে ঠাইখিনি। চাই লওক কি সুন্দৰ ঠাই এইবিলাক। এয়া চাই লওক, পুৰা গছ আছে। এয়া মন্দিৰটো, আৰু ইয়াত আমাৰ মন্দিৰ, মানে মূৰ্তিবিলাক সজাই থৈছে, তো মাটিৰে বনাই। তো আৰু এতিয়া আমি মন্দিৰটোৰ আমাৰ পিছফালে চাবলৈ গৈ আছোঁ। এডাল সুন্দৰ গছ আছে, তো মজা গছ। তো মই আপোনালোক দেখুৱাই আছোঁ, সকলোবিলাক চাই থাকিব প্লিজ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া চাই লওক গাইজ, মোৰ পিছফালে আছে এই বিশাল গছডাল। আৰু কি ধুনীয়াকৈ ইয়াৰ মাটিৰে এডাল ধুনীয়া আছে আমাৰ সাপ বনাই থৈ দিছে, বৈদ্য ডাঙৰ সাপ। মই আপোনালোক গছডাল ভালকৈ দেখুৱাই দি আছোঁ। তো চাই লওক এই সুন্দৰ গছডাল, ধুনীয়াকৈ ইয়াত আমাৰ ঘণ্টি লগাই থৈ দিছে, টংকে বজাবলৈ টিলিঙা থৈ দিছে। আৰু এয়া সূতা গাঠিছে। তো গছডালৰ নামটো মই নাজানো, খুৰাহঁতক সুধি লওঁ ৰ'ব। তো আৰু এই গছডালৰ নামটো মই নাজানিছিলোঁ, তো সুধি ল'লোঁ। এই গছডালৰ নামটো হৈছে হিন্দাল গছ। তো ধুনীয়া এটা পৰিৱেশৰ ঠাই, মই আপোনালোক সম্পূৰ্ণ গছডাল দেখুৱাই দি আছোঁ। তো চাই ল'ব এয়া সম্পূৰ্ণ ভিউ পইণ্টবিলাক। এয়া চাই লওক গছডাল। আৰু আপোনালোকে এয়া চাব পাৰে, ইয়াত মানে বহুত মানুহে ইয়াত সূতা মানে বান্ধে। তো সূতা বান্ধিলে
মানে মনৰ যিটো আপোনালোকৰ কামনা থাকে, মানে কিবা এটা কৰিম বুলি ভাবোঁ, তো কিবা এটা হবাৰ মন আছে, তো সেনেকুৱাকৈ আহিব পাৰে মন্দিৰটোত। তো ইয়াত যদি আপোনালোকে সূতা বান্ধে নহয়, তো সেইটো আপোনালোকৰ পূৰণ হ'ব পাৰে, মানে হয়ে দিয়ক, পূৰণ হয়ে। তো গৰু চৰু হৰালি ইয়াত পোৱা যায় যদি এনেকৈ সূতা চূতা বান্ধে। চাই লওক শিৱলিংগ, এয়া চাই লওক পুৰা একদম টিলিঙা লগাই থৈ দিছে। আৰু এইফালেও আমাৰ এটা মন্দিৰ আছে। আৰু এয়া চাই লওক, আৰু এয়া এটা মন্দিৰ, কি এটা সুন্দৰ পৰিৱেশ ইয়াত। চাই লওক কিমান এটা সুন্দৰ পৰিৱেশ। এয়া আমাৰ মন্দিৰটোৰ পূজাৰী, তো এয়া অলপমান মন্দিৰটোৰ বিষয়ে কৈ দিব, তো আপোনালোকে শুনি লওক। আমাৰ গছডালৰ সাৰমৰ্মটোতো ক'লোৱে মই। গছডালৰ মানে গছডালৰ তাৰমানে যায়ে যি ভাবে, মানে কিবা এটা ফলা, মানে গৰু হওক কিবা হওক ভোগাখন ফলা মানে পাই যায়। আৰু গছডালৰ মানে ইতিবৃত্তটো হ'ল, আমাৰ গছডালেই হ'ল জাগ্ৰত মন্দিৰ। এইডালে আমাৰ জাগ্ৰত মন্দিৰ, তাৰমানে এইডাল গছৰ নাম হ'ল হিজল। সেইডাল বুলি কওঁ আমি, হিন্দাল বুলি কওঁ, মানে হিজল মহাদেৱৰ হৃদয়ৰ জলৰ গছ হিজল। তাৰমানে পাৰ্বতীৰ যেতিয়া মৃত্যু হয়, তেতিয়া মহাদেৱে কান্ধত লৈ ঘূৰি ফুৰিছিলে বিশ্ব ব্ৰহ্মাণ্ডখন। তেতিয়া এইবিলাকৰ নাম চাম কোনো একো নাছিল। তেতিয়া মহাদেৱে জিৰাইছিল, সেই সময়ত পত্নীৰ প্ৰতি দুখ আহি তেওঁ কান্দি দিছিল। সেই মহাদেৱৰ চকুৰ পানীখিনি এইডাল গছ, মানে হিজল। তাতে মানে যায়ে যি মানে কামনা কৰে মানে ফলৱতী হয়। আৰু তাতে তাৰমানে চব মই কোনোবা গৰু হওক কিবা হওক তাৰমানে চলি পাই যায়। আৰু কোনোবা হয়তো মানে বিয়া বাৰু অসুবিধা পাই আছে, এতিয়া যদি মানে কৰি যায় মানে সেনেকুৱাও হয়। সেনেকুৱা এইখিনিয়ে আৰু গছডালৰ বিষয়ে অলপমান আমাৰ মানে খুৰাই কৈ দিলে কেনেকুৱা কি হয় গছডালত, মানে কেনেকৈ উৎপত্তি হৈছে, কি কি কাম হয় গছডালত, তো আপোনালোকে সকলোবিলাক গম পালে। আৰু এয়া মন্দিৰৰ ৱালত আমাৰ তাৰমানে 10টা মূৰ্তি থৈছে ন খুৰা? মূৰ্তি আছে। তো 10টা মূৰ্তি সজাই থৈছে, মই আপোনালোকক দেখুৱাই দি আছোঁ, তো চাই ল'ব। এইটো আমাৰ আৰু এতিয়া আমি এই মন্দিৰটোৰ পৰা যাবলৈ ওলাইছোঁ। আৰু এয়া চাই লওক পিছফালে আছে এটা পুখুৰী, পুখুৰীটোত বাৰু এতিয়া পানী শুকাইছে। আৰু আপোনালোক আমাৰ ইয়াৰ মন্দিৰটোৰ পূজাৰীজনে মানে কৈয়ে দিলে আপোনালোকক যে মন্দিৰটোৰ ৰহস্যবিলাক, মানে কেনেকুৱা কি মন্দিৰ, কিমান ৰহস্যময় মন্দিৰ হয়। আৰু মন্দিৰটো বহুত শতাব্দীৰ মন্দিৰ, আৰু গাছডালটো আৰু বহুত পুৰণি। আমাৰ ক'লে আপোনালোকক মানে খুৰাজনে কৈ দিলে, আপোনালোকে শুনিছে কি কি কথা কৈছে। আৰু এয়া চাই লওক ইয়াত গেট বনাই আছে নতুনকৈ। তো আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ, মানে ইয়াৰ পৰা আৰু আমি এতিয়া ওলাই যাওঁ, তো চাই থাকক। গাইছ আমি আহিলোঁ, মন্দিৰটোৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি অখিলহঁতৰ জেঠীয়াহঁতৰ ঘৰলৈ যাম। আৰু এই চাইনবোৰ্ডখন আৰু এবাৰ দেখুৱাই দিছোঁ, যদি আপোনালোকে হিন্দাল মন্দিৰলৈ আহে তো মোৰ ভিডিঅ' চাই এইখন মনত ৰাখিব। যদি ৰাস্তাটো চিনি নাপায় এনেকৈ আৰু উলিয়াব লাগিব। তো আজি ভিডিঅ'টো মই ইয়াতে সমাপ্ত মাৰিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তো এটা প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে বা মোক প্ৰথমবাৰলৈ দেখিছে তো ছাবস্ক্ৰাইব কৰি দিব। তো আৰু দেখা পাই থাকিম নিউ ব্লগত। তো তেতিয়ালৈকে টাটা বাই বাই।